ইয়াৰ গোন্ধই আপোনাক অস্বস্তিত পেলাব পাৰে। অসমীয়া ৰন্ধন প্ৰকৰণৰ ই এক অভিন্ন অংগ। ই লগত বহন কৰি ৰাখিছে বহুতো ঔষধি গুণাগুণ। বছৰ বছৰ ধৰি ই আয়ুৰ্বেদৰ বিভিন্ন ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে। বিভিন্ন দেশৰ পাৰম্পৰিক চিকিৎসা ব্যৱস্থাত ই বহুলভাৱে ব্যৱহৃত। আমেৰিকাৰ কৃষি বিভাগে 1887 চনত পোনপ্ৰথমবাৰৰ বাবে ইয়াক এছিয়াৰ পৰা ফ্লৰিডালৈ আনিছিল। নমস্কাৰ, আজি আমি আলোচনা কৰিম আমাৰ সকলোৰে পৰিচিত ভেদাইলতাৰ ঔষধি গুণাগুণৰ বিষয়ে। ভেদাইলতা এবিধ লতাজাতীয় উদ্ভিদ। ই বিভিন্ন ঠাইত বিভিন্ন নামেৰে পৰিচিত। অসমীয়াত ইয়াক কোৱা হয় ভেদাইলতা, ভেবেলী লতা, পাদুৰী লতা। ইংৰাজীত কোৱা হয় স্কাংক ভাইন, ষ্টিং ভাইন, চাইনিজ ফিভাৰ ভাইন। হিন্দীত গন্ধ প্ৰসাৰণী। ইয়াৰ বৈজ্ঞানিক নাম পেডেৰিয়া ফটিডা। ইয়াক কেঁচা অৱস্থাত ছিঙিলে, ভাঙিলে বা মোহাৰিলে এটা বেয়া দুৰ্গন্ধ ওলায়। সেইবাবেতো ইয়াক অসমীয়াত পাদুৰী লতা, ইংৰাজীত স্কাংক ভাইন বুলি কোৱা হয়। আনকি ইয়াৰ বৈজ্ঞানিক নাম পেডেৰিয়া ফটিডাৰ শাব্দিক অৰ্থ হৈছে দুৰ্গন্ধ। ইয়াৰ মূল উৎপত্তিৰ স্থান হিমালয়ান অঞ্চল যদিও বৰ্তমান পৃথিৱীৰ বহুতো দেশত ইয়াৰ উপস্থিতি দেখা যায়। ভেদাইলতাৰ পাত বাত বিষৰ উপশমত অতি উপকাৰী। ইয়াত থকা জ্বলন-পোৰণ বিৰোধী উপাদানে শৰীৰ উখহা তথা গাঁঠিৰ বিষ উপশম কৰাত সহায় কৰে। ইয়াৰ নিয়মীয়া সেৱনে দেহত ধাতু বৃদ্ধি কৰে, বন্ধ্যাপন তথা দুৰ্বলতা নিৰাময় কৰে আৰু পক্ষাঘাত ৰোগ নিবাৰণ কৰে। ইয়াত থকা ভাইৰাছ আৰু বেক্টেৰিয়া বিৰোধী উপাদানে পানী লগা, জ্বৰ আদি নিৰাময় কৰে তথা দেহৰ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ ৰস খালী পেটত সেৱন কৰি পেটৰ গেছ, তলপেটৰ বিষ, পেলু কৃমি সংক্ৰমণ, ফুঁহা, আভোক লগা আদিৰ পৰা উপশম পাব পাৰি। ই দেহৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক সক্ৰিয় কৰি ৰাখে আৰু মগজুক শান্ত কৰি নিদ্ৰাহীনতা দূৰ কৰে। ভেদাইলতাৰ ফল দাঁত বিষৰ চিকিৎসাত ব্যৱহাৰ হয়। গোটেই গছজোপা ডায়েৰিয়া তথা ডিচেণ্ট্ৰি উপশমৰ বাবে লাভজনক। ভেদাইলতাৰ পাত সিজাই প্ৰলেপ বনাই তলপেটত সানি মূত্ৰ প্ৰতিধাৰণৰ কাম কৰা হয়। ইয়াৰ পাতৰ ৰস সেৱনে প্ৰস্ৰাৱ গ্ৰন্থিত হোৱা পাথৰ দূৰ কৰে তথা মূত্ৰ প্ৰতিধাৰণৰ কাম কৰে। পাতৰ গুড়াৰ প্ৰলেপ তলপেটত সানি পেট উখহা বেমাৰ প্ৰতিৰোধ কৰিব পাৰি। লগতে ইয়াৰ প্ৰলেপ সানি জ্বৰ শুঙুলোৱা তথা খৰ আদি নিৰ্মূল কৰিব পাৰি। ইয়াৰ উপৰি ইয়াৰ পাত মোহাৰি সানি উখহা, ঘাঁ, নাকৰ আলচাৰ, কাণৰ বিষ, চকু উখহা আদি উপশম কৰাব পাৰি। ইয়াৰ পাত খুন্দি ৰস উলিয়াই চেকি পানীৰ লগত মিহলাই সেৱন কৰি দেহৰ আন্তৰিক সমস্যা দূৰ কৰিব পাৰি। ইয়াৰ গা গছ আৰু পাত মূত্ৰদ্বাৰৰ জ্বলন পূৰণৰ উপশমৰ কামত খাটে। এছিয়াৰ বিভিন্ন দেশত ইয়াক পাচন ক্ৰিয়াৰ উপকাৰিতাত ব্যৱহাৰ কৰা হয়। ইয়াৰ শিপাৰ ৰসে বদহজমি, কেঁচুমূৰীয়া, বুকুৰ বিষ, যকৃতৰ জ্বলন পূৰণ, গেছ আদি নিৰ্মূলৰ কাম কৰে। জ্বৰ উঠিলে ইয়াৰ ৰসত কাপোৰ ভিজাই ৰোগীৰ কপালত দি জ্বৰ উপশম কৰাব পাৰি। আমাৰ খাদ্যাভাসত ভেদাইলতা জোল বনাই বা বৰ বনাই খোৱা হয়। আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব। পুনৰ লগ হ'ম আমাৰ পৰৱৰ্তী ভিডিঅ'ত। তাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো দবাই থ'বলৈ নাপাহৰিব। ধন্যবাদ।